বতাহ অগ্নিকাণ্ড ভূমিকম্প বানপানী বজ্ৰপাত ধুমুহা বতাহ অগ্নিকাণ্ড ভূমিকম্প ধোঁৱা সাৱধান ধোঁৱা সাৱধান ধোঁৱা শুনক অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত আমি আপোনালোকৰ আগত এখন বাটৰ নাট প্ৰদৰ্শন কৰিব আহিছোঁ। এয়া আমাৰ নাটকৰ নাম সাৱধানীৰ মৰণ নাই। এয়া আমাৰ নাটকৰ প্ৰথম দৃশ্য। সোনকাল কৰা আকৌ তাই ইমান দেৰি কৰে মোক গৰুজনীয়ে তাইকে সোনকাল কৰে বাই বস্তুবোৰ দেখোন মই লৈছো লাগিব লাগিব ঠিক লাগিব মই যে একেবাৰে পাহৰি গৈছিলো বাই কথাটো হয়তো এইটো ৰেডিঅ'টো আমাক লাগেই এই বিপদ আপদৰ আগজাননী আমি ৰেডিঅ'ৰ পৰাহে পাওঁ আকৌ এইবোৰতো আমাক লাগিব নহয় বস্তুবোৰ আন্ধাৰ হ'লে টৰ্চ লাগিব মমবাতি লাগিব জুই জ্বলা লাগিব মই যে একেবাৰে পাহৰি গৈছিলো তই ললি নহয় বল দাদা দেৰি নকৰো আকৌনো কিনো হ'ল আৰু দুটামান বস্তু আছে আৰু কিনো বস্তু আছে হয় এই হেল'জেন টেবলেটটো তাৰ লগতে বানপানীৰ সময়ত জ্বৰ হ'ব পাৰে হাগনি হ'ব পাৰে তেতিয়া দুটামান দৰৱ লাগিব সেইকেইটা ঘৰতে আছে যিহেতু লৈ লওঁ ঠিক ভাল কাম কৰিছ দেই হয়তো এই হেল'জেন টেবলেটবোৰ থাকিলে আমি বানপানীৰ সময়ত পানী পালে সেই পানীটো আমি বিশুদ্ধ কৰি ল'ব পাৰোঁ বাকী দৰৱ পাতি তাৰ পৰাতো দিয়েই হ'লেও আমাৰ যিটো আছে লৈ লোৱাই ভাল নে কি ক'ম তই যে আপতকি তই ঘৰ লখিমী দেই তালি টোপোলা বান্ধি কোনফালে যাওঁ তই গমেই পোৱা নাই নেকি কি এই নদীত পানী বাঢ়িছে নহয় সেইকাৰণে আমি আগতীয়াকে যাওঁ সেই ওপৰত টিলাটো নাই টিলাটোত গৈ গৰু ছাগলীবোৰ বান্ধি থওঁ তাৰপিছত ওচৰতে হেল্থ কেম্পটো আছে হেল্থ কেম্পত গৈ আমি এইখিনি কথাবোৰ পাতি থৈ দিওঁ ৰিলিফ কেম্প আছে তাতে গৈ আমাৰ ৰেজিষ্ট্ৰেশ্যনটো পাই দিওঁ এইবোৰ কাম আগতীয়াকৈ কৰি থওঁ আৰু এইবোৰ তই ক'ব পাৰ হয় কেলে তই বাৰু ৰেডিঅ' টিভি চোৱা নাই নেকি অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা দেখোন এই সাৱধান বাণীবোৰ দিয়ে আছে তহঁতে সময়মতে এইবোৰ চাই থাকিব লাগে যোৱাবাৰ মনত নাই আমি আগতীয়াকৈ সাৱধান হৈ থকা নাই বানপানীয়ে আমাক কিমান কষ্ট দিলে মোৰ ভাবিলে এতিয়া কেনেকুৱাখন লাগে সেইকাৰণে এইবোৰ চাই থাকিব লাগে হয়তো পিছে এই তালি টোপোলা হ'বচোন ৰিলিফ কেম্পলৈ নিনিল তাতচোন চৰকাৰে সুবিধা দিয়ে কেম্পত আমাক বহুত কিবা কিবি বস্তু দিয়ে খোৱা বস্তু দিলে বিশুদ্ধ খোৱা পানী দিলে দৰৱ দিব ডাক্তৰ থাকিব হ'লেও আমাৰ যি বস্তু আছে আমি লৈ যোৱাত আপত্তিনো কি কচোন আপত্তি আছে কিবা এতিয়া ঠিকে কৈছ বুজিছ লৈ যাব লাগে আৰু হেৰি তাত কিবা কৈ আকৌ ৰেজিষ্ট্ৰেশ্যন কিবা কৰিব লাগিব নেকি লাগে কেনেকে কৰে তালৈ গ'লে ইমান দীঘল প্ৰচেছ একো নাই তালৈ গ'লে তই ক্ষেত্ৰ বিষয়া পাবি চক্ৰ বিষয়া পাবি তদাৰককাৰীজন থাকিব গাঁও প্ৰধান থাকে তেওঁলোকক লৈ গ'লে হয় তেওঁলোকে কৰি দিব কিন্তু কৰি থ'লে যিটো এমাউণ্ট আহে সেইটো চিধাটো বেংকৰ একাউণ্টত বুজি পাইছো মই হেৰি তেতিয়াহ'লে তহঁতি আগবাঢ়ি থাক মই গৈ থাকো বুজিছ গৰু ছাগলীবোৰ লৈ দিবি লৈ আহোঁ বুজিছ আকৌ কি হ'ল আৰু এটা কথা আছে নহয় কি কথা সেই গৰু ছাগলীখিনিৰ লগত লবিহে হয় এটা কথা মন কৰিবি কি কথা গৰু ছাগলীবিলাক আমাৰ ৰিলিফ কেম্পৰ পৰা 50 মিটাৰ কিন্তু আঁতৰতহে বান্ধি এইটো কিন্তু মনত ৰাখিবি সেইটো কিয় নহ'লে তোৰ গৰুৰ মুখ গৰুৰ গোবৰ এইবিলাকে গোটেই পৰিৱেশটো লেতেৰা কৰিব আৰু এই কেম্পত থকা মানুহবিলাকৰ গালৈ বেমাৰ বিয়পাব সেইটো কাৰণে বুজিলিতো বুজিলো এতিয়া কথাবোৰ বুজি পাইছো তহঁতি আগবাঢ়ি থাক তেন্তে হা কিন্তু তাৰ মাজতে দাইটি আৰু এটা কথা তই থাকি গ'ল নহয় ক'বলৈ কি কথা এই যে বানপানীৰ সময়ত এই পানীয়ে যে ইফালে সিফালে খোজকাঢ়ি ফুৰিব নালাগে এইটো কথাকে গম পাওঁ ভালদৰে বুজাই কচোন ভালদৰে বুজাই কওঁ আচ্ছা শুন দাইটি শুনিব দেই চাব বানপানীৰ সময়ত কি হয় ইফালে ইফালে পানীৰ মাজত খোজকাঢ়ি থাকিলে পানীৰ তলত কি কি বস্তু পৰি থাকিব পাৰে যেনে ধৰক ফুল কাঁইট বটল ভঙা আৰু
টিংপাত এইবিলাকতো থাকিলে পানীৰ ওপৰেৰে চলাচল কৰি থাকিলে তোৰ ভৰি কাটিব আৰু তো বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে এনেকুৱা কিবা হ'ব পাৰে আৰু এটা কথা গুৰুত্বপূৰ্ণ যে এই বিদ্যুতৰ তাঁৰবিলাক যদি কেনেবাকৈ পানীৰ মাজত পৰি থাকে তাত যদি তহঁতি গছকি দিয় লগালগটো চাগে ঠিক কথা হয় নহয় বাৰু মই সঁচাকৈ একদম ধ্যান দিয়া নাছিলোঁ কথাটো হয় দেই ৰাইট এই পানী হৈ থকা সময়ত বিশেষ প্ৰয়োজন নহ'লে ঘৰৰ পৰা ওলাবই নালাগে নহ'লে এইবোৰ বিপদ হোৱাৰ সম্ভাৱনা থাকে ঠিক ক'লি তই বাৰু দে আমিও সাৱধান হ'লোঁ ভালেই হ'ল তোৰ কথা আমি আগবাঢ়ো ঠিক আছে ঠিক আছে যাওঁ বোলা এইবোৰ কথা ভাল কথা ক'লে কি হ'ল ধুনীয়া ভিউ চোৱা না সঁচাকৈ বহুত ধুনীয়া লাগিছে দেই ইমান ভাল লাগিছে ফুলখিনি চাচোন ফটো দুখন তুলিবা ফটো তুলিবা অলপ কিনাৰলৈ যোৱা নহয় সেইপিনে নাযাবি গৰাখহনীয়া হৈ আছে সেইপিনে নাযাবি সেইপিনে নাযাবি লিখিছে নহয় ৰাইজ অলপ অসাৱধানতাৰ কাৰণে দুটাকৈ জীৱন কেনেকৈ শেষ হৈ গ'ল গতিকে পানী হৈ থকা সময়ত এই ধৰণৰ দুঃসাহসিক কাৰ্য কৰিবই নালাগে এই ধৰণৰ এডভেঞ্চাৰ কৰিবলৈ যাব নালাগে নহ'লে এইমাত্ৰ আপোনালোকে দেখিলেই কি অৱস্থা হৈছে গতিকে পানী হৈ থকা সময়ত বহুত বেছি আমি সাৱধান হৈ থকাই ভাল নহয় জানো কথাবোৰ বাকী এনেকুৱা দুৰ্যোগৰ সময়ত এটা টোল ফ্ৰী নাম্বাৰো আছে টোল ফ্ৰী নাম্বাৰটো হ'ল 1077 1077 আমাৰ ডিব্ৰুগড় জিলাৰ কাৰণে তাত আপোনালোকে যোগাযোগ কৰিব এনেকুৱা বিপদৰ সময়ত সেই নাম্বাৰটোত যোগাযোগ কৰিলে তেওঁলোকে সহায় সহযোগিতা আগবঢ়াব আৰু কোডটো আগত ডিব্ৰুগড় কোডটো মাৰি ল'ব 0373 আৰু 1077 টোল ফ্ৰী নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব নহয় জানো আৰু ইয়াৰ লগতে আৰু এটা কথা হৈছে নহয় কথা বাৰু আজিকালি অকল গাঁও অঞ্চলতে বানপানী নহয় আমি দেখিছোঁ চহৰ নগৰতো কৃত্ৰিম বানপানী হ'বলৈ ধৰিছে কৃত্ৰিম বানপানীৰ মূল কাৰণটো কি গম পোৱা নাই ইয়াৰ মূল কাৰণটো হৈছে যে আমি জাবৰ জোঁথৰবিলাক নলা নৰ্দমাত পেলাই দিওঁ যাৰ কাৰণে নলা নৰ্দমাবিলাক বন্দী হৈ যায় পানীখিনি পাৰ হ'বলৈ সুবিধা নাপায় আৰু সেইকাৰণে চহৰ নগৰত গোটেই কৃত্ৰিম বানপানীৰে উফন্দি উঠিছে তো ইয়াৰ পৰা ৰক্ষা পাবলৈ হ'লে আমি যদি নলা নৰ্দমাবিলাক চাফা কৰি ৰাখোঁ জাবৰ জোঁথৰ যদি নেপেলাওঁ তেতিয়াহ'লে কিন্তু এই বিপদৰ পৰা আমি হাত সাৰিব পাৰিম ইয়াৰ কাৰণে আমি এইটো কাম কৰিব পাৰোঁ নে কি একদম গতিকে আমি যিমানে বেছি সাৱধান হৈ থাকিম সিমানে বেছি সুৰক্ষিত হৈ থাকিম নহয় জানো তেন্তে শুনা শুনা সৰ্বজন শুনা দিয়া মন দুৰ্যোগ আহিলে কৰিবা কি কৰিম তাৰ বৰ্ণন কৰিম তাৰ বৰ্ণন কৰিম তাৰ বৰ্ণন ধুমুহা ডাঙৰ ধুমুহা আহিছিল বাপৰে বাপ আমি যোৱাবাৰ ধুমুহাই মোক কমটি অনিষ্ট কৰিলানে গোটেই মোৰ ঘৰৰ মুখটো ওলাই লৈ গুচি গ'ল এইবাৰ মই কি কৰিলোঁ জানে এইবাৰ মোৰ ঘৰৰ টিংপাতখিনি আৰু মোৰ ঘৰৰ চোতালবিলাক একদম মজবুতকৈ বান্ধিলোঁ এইবাৰহে কথা ধুমুহাই মোক একো অনিষ্ট কৰিব বুজিছ মই আকৌ নাও লৈ সিপাৰলৈ যাম বুলি ভাবিছোঁ আজি 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 কিন্তু এই টিভি আৰু ৰেডিঅ'ত ফটোগ্ৰাফী পোৱাৰ বাবেহে নগ'লো বুজিছ একদম ভাল কৰিছে পুৰা গাঁৱলীয়া বৰ ভাল কাম কৰিছে যোৱাবাৰ দেখা নাই নাও কৰিব কিমান
সেইকাৰণে আমাৰ মাজত আছো যেতিয়া ধুমুহা আহে পৰাপক্ষতটো আমি ঘৰৰ ভিতৰতে থাকিব লাগে যিমান সম্ভৱ আমি ঘৰৰ ভিতৰত বাহিৰত থাকিলে সুৰক্ষিত স্থান গ'ল আমি গছৰ তলত থাকিব নালাগে নালাগে লাইটৰ খুঁটাৰ তলত থাকিব নালাগে মুকলি ঠাইত যাব নালাগে ভাঙি পৰিব পৰা যিকোনো বস্তুৰ পৰা পৰাপক্ষত ভিতৰতে থাকিব লাগে কাৰণ আমি যিমান সুৰক্ষিত সাৱধানে থাকিম আমি সুৰক্ষিত হৈ হয় কিয়নো বিহাৰী মানুহে কি বুলি কৈছে সাৱধানীৰ মৰণ নাই কৈছে নেকি বেয়াটো কপিলে দেই এই আগতীয়াকৈ কোনো আগজাননী নিদিয়াকৈ আহে কাৰণে ভূমিকম্প বেছি বিপদজনক ঠিক কৈছে আৰু এই ভূমিকম্পৰ সময়ত আমি যদি কেতিয়াবা ঘৰৰ ভিতৰত থাকো তেতিয়াহ'লে আমি সদায় বিচনাৰ তলত বা মজবুত টেবুলৰ তলতহে আশ্ৰয় ল'ব লাগে ঘৰৰ ভিতৰত সদায় সেনেকৈ আমি আশ্ৰয় লোৱাটো উচিত আৰু ঘৰৰ ডিম বা খুটাৰ কাষতে আমি থাকিব লাগে যাতে আমি সুৰক্ষিত হৈ থাকিব পাৰোঁ ঠিক 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 আৰু ভূমিকম্প যদি আহে কেতিয়াবা এনেওতো ভূমিকম্প আগজাননী নিদিয়াকৈ আহে আপোনালোকে কি কৰিব যদি ঘৰত থাকে বা অকণমান বেলেগ ঠাইত থাকে তেতিয়াহ'লে যি জেগাত ধৰি লওক কাৰেণ্টত এনেকুৱা জেগাত থাকিলে আপোনালোকে কি কৰিব সদায় মুকলি স্থানলৈ গুচি যাব মুকলি স্থানত সদায় আশ্ৰয় ল'ব আৰু যদি আমি বহুমলীয়া ঘৰৰ অট্টালিকা যেনে চিনেমা হল শ্বপিং মল ফ্লেট হস্পিটেল এইবোৰত যদি উপস্থিত থাকোঁ তেন্তে আমি খৰধৰ কৰিব নালাগে আৰু সেই সময়ততো লিফ্ট ব্যৱহাৰ কৰিব নালাগে আমি লিফ্ট ব্যৱহাৰ কৰিলে আমি নিজকে বিপদত পৰিব পাৰোঁ গতিকে আমি চিৰিয়েদি আহি এটা নিৰাপদ স্থানত ৰখিব লাগে তেতিয়া যেতিয়ালৈকে ভূমিকম্প হাম নাকাটে তেতিয়ালৈকে আমি সেই ঠাইত পৰিত্যাগ কৰিব নালাগে বুজিলে একদম ঠিক কৈছে আৰু ইয়াৰ লগতে যদিহে আমি চলন্ত গাড়ী নতুবা মটৰ চাইকেলত থাকোঁ তেতিয়াহ'লে ভাঙি পৰিব পৰা ওখ ঠাইৰ পৰা আঁতৰি এক নিৰাপদ স্থানলৈ যাব লাগে আৰু যেতিয়ালৈকে জোকাৰণি শেষ নহয় তেতিয়ালৈকে কিন্তু আমি গাড়ীৰ ভিতৰত থাকিব লাগে জোকাৰণি হাম কটাৰ পাছতহে সেই জেগাৰ পৰা আমি লৰচৰ কৰিব লাগে এই কথাবোৰ যদি আমি মানি চলো আমি বহু পৰিমাণে সুৰক্ষিত হৈ থাকিম নহয় জানো তেন্তে শুনা শুনা সৰ্বজন শুনা দিয়া মন দুৰ্যোগ আহিলে কৰিবা কি কৰিম তাৰ বৰ্ণন হেই কৰিম তাৰ বৰ্ণন হেই কৰিম তাৰ বৰ্ণন বোলো মোক চিঞৰি নাথাকিবা মোক কাম আছে মই ওলাই যাওঁ ভাত আৰু চব্জি বনাই থবা দেই জুই লাগিছে বাইদেউ এয়া কিন্তু আপোনাৰ ভুলৰ কাৰণে হৈছে আপোনাৰ ভুলৰ কাৰণে অকল আপোনাৰ ঘৰটোৰ লগতে আৰু 4-5টামান ঘৰ জ্বলি গ'ল মই কিমান কলো এই মানুহটোক লৈকে টকাইটো হলদি কৰি কোনো অনকাৰ যায় আজি তেওঁ কাৰণে মোক শুনাব নোৱাৰে যে বাইদেউ অকল গেছৰ পাইপৰ কাৰণে এনেকুৱা অগ্নিকাণ্ড নহয় সাধাৰণ জুই চলা কাঠি এটাৰ পৰা ডাঙৰ জুই অগ্নিকাণ্ড হ'ব পাৰে বুজি পাইছে আৰু অগ্নিকাণ্ড সময়ত আমি এই আমি তিতা কম্বল বালি আৰু পানী সহজে পোৱাৰ ৰাখিব লাগে থৈ দিব লাগে হয় কাৰণ এইবোৰৰ পৰা আমাৰ বহুত নিজকে সুৰক্ষিত কৰিব পাৰি অৱস্থাত ৰাখিব লাগে আৰু লগতে আমাৰ ফায়াৰ ব্ৰিগেডৰ নম্বৰটো আছে নহয় নম্বৰ আছে 101 জুই লাগিলে আপোনালোকে লগে লগে ফোন কৰিব 101
নহয় জানো? আৰু টোল ফ্ৰী নাম্বাৰটো আমাৰ দিছিলে নহয় 107 সেইটো এটা নাম্বাৰ আছে। আৰু ইয়াৰ লগতে আমাৰ যে emergency exit আছিলে, ইয়াৰ লগতে আৰু এটা কথা আপোনালোকে মন কৰিব যে যেতিয়া আমি ডাঙৰ মল বা চিনেমা হল বা ডাঙৰ হস্পিটেলত যাওঁ, তেতিয়াহ'লে আমি তাত থকা emergency exitটো আগতীয়াকৈ চাই ল'ব লাগে। যাতে এনেকুৱা বিপদৰ সময়ত আমি সেই emergency exitটো ব্যৱহাৰ কৰি আমি নিজকে সুৰক্ষিত এইবিলাক সাৱধানতা যদি আমি অৱলম্বন কৰিব পাৰোঁ, তেতিয়া এনেকুৱা ধৰণৰ বিপদৰ পৰা আমি নিজকে বচাই ৰাখিব পাৰোঁ, লগতে আমি দহজনকো আমি সহায় কৰিব পাৰোঁ। গতিকে আপোনালোকে বুজিছে নহয় কথাবোৰ? যিমান বেছি আমি সাৱধান হৈ থাকিম, সিমান বেছি সুৰক্ষিত হৈ থাকিম। কিয়নো জ্ঞানী লোকে কি বুলি কৈছে? সাৱধানে শুনা শুনা সৰ্বজন শুনা দিয়া মন দুৰ্যোগ আহিলে কৰিলা কি কৰিও তাৰ বৰ্ণন হেই কৰিও তাৰ বৰ্ণন হেই কৰিও তাৰ বৰ্ণন। নমস্কাৰ, ধন্যবাদ। ভিডিঅ'টো শেষ হ'লে বন্ধ কৰিব। আপনার ঘর